What's up guys, কি খবৰ আপোনালোকৰ আৰু সকলো ভাল চাপ আছে চলি ব্লগ অফিচিয়েল চলো ভাই লোক আজকা ভিডিও নমলে আলো তৰকা অলকি চলে পাইলো তো মই লাস্ট ব্লগ তো কৈছিলো আমাৰ ইয়াতে উৰিছ আহি আছে আৰু সেই উৰিছখনত মই যাম বুলি আপোনালোকক কৈছিলো তো আজি 20 ফেব্ৰুৱাৰী হয় আৰু আজি উৰিছখন আছে আৰু প্ৰত্যেক ফেব্ৰুৱাৰীৰ 20 তাৰিখে এই উৰিছখন হয় আৰু তাতকৈ ডাঙৰ কথা কি জানেনে তাতকৈ ডাঙৰ কথাটো হৈছে কিমান বছৰ হ'ল জানেনে এই উৰিছখন ইনে আপোনালোকে অনুমান কৰকচোন কিমান বছৰ হ'ল মই কাৰণে 25 বছৰ মই নহতে 25 বছৰ ভাবক তো 25 বছৰ এই উৰিছখন লাহে লাহে ফেমাস হৈ যায় আছে 2017 ৰ পৰাই ফুল ফেমাস তো আগতে ইমান মানুহ যাৱা নাছিল আৰু মানে লাহে লাহে প্ৰমাণ আহে আৰু বহুত প্ৰমাণ আছে মই নিজে জানো কাল মোৰ লগতো বহুত এই মানে মিলছি মানে প্ৰমাণ আছে আৰু যা বছৰ পাই ওপৰতো ফুল ধামাকা মানুহ আন যা বছৰে 3 লাখ মানুহ হৈছে ভাবক তো এবাৰ কিমান লাখ হ'ব আপোনালোকে ভাবক তো 25 বছৰ এই উৰিছখন আজি মই যাম আৰু আপোনালোকক আগতে কৈছো আৰু মই বহুত এবাৰ জানো মোৰ বিয়াহে হেনুকা মানে লাগি আছে তো যাব লাগে আৰু মই তো মানে যাম আৰু গাছা ধুলো তো ৰেডি তো মানে চলা পিন্ধিম তো লিপু কুত্তা কছি কি জানো নে সি বোলে গোটা ভাড়া মাৰা হ'ব পিছত লাষ্টত বোলে আমাক চেঙাৰ চলিকেইটাক লৈ যাব বোলে দে কুত্তাৰ কথা শুনছো দে কিন্তু বেচাটো আকৌ আমাৰ কাৰণে আমাক আকৌ একলা লৈ যাব না বিনা পইচা সেইকাৰণে যাম লাষ্টত যাম ৰাতি দখম ভাই লোক দিনত ব্লগাৰগিলাক যোন আছে মানে মই একলা ব্লগাৰ নহম নাজাম না বহুত ব্লগাৰে ভিডিঅ' বনাব এই টেগ দিছোঁ যা আৰু দিনত ব্লগ তই বনাওঁ ৰাতি মই বনাম তো আপোনালোকে বেলেগ দিনত ব্লগ বনাওঁ মানুহ আছে তাত চাবি আৰু ৰাতি মোৰ তাত চাবি কিন্তু 2টা বজাৰ পুৰা মানুহ হৈ যাব ফুল হ'ব কিন্তু ৰাতি অলপ কমব তো তথাপিও বাপৰে 2 লাখ তো কমত নাথাকে ৰাতি আৰু এই উৰিছখন এদিনে হয় আৰু বহুতে ভাবিব না ইমান ডাঙৰ উৰিছ বহুত দিন হয় বুলি কিন্তু এদিনে হয় তো আপোনালোকেও ভাবিছে চাগে তে খোলাবা ইনে আমি উৰিছ নোহোৱাকৈ যাব পাৰিম নাই পাৰিব প্ৰত্যেক বৃহস্পতিবাৰে খোলা থাকে তো আহিব পাৰা আৰু এই উৰিছখন ক'ত আছে আপোনালোকে জানানে তো মানে নলবাৰী চাইডে আমি মঙ্গলদৈ লাইনত যি তো বেজাৰ চক চিন বা বেজাৰৰ পৰা চিধা যাব লাগিব আপোনাৰ খুব টেকৰি বুলি কয় তাতে বগলে এবাৰ উৰিছ আৰু বহুত ফেমাছ উৰিছ চব অসমখানে চিনি নাপাওঁ মানুহে নাই মানে যোৱা বছৰ ভিডিঅ' বনোৱা হোৱা নাই আৰু বহুত আশা কৰিছোঁ কিবা দিম বুলি তো দিম দেখা পাব চব গাড়ী আছে বোলে গাড়ী লিপু গাড়ী আটা আমাৰ ফুটিছে জানো বিয়াত আমি সাজি যাওঁ ফুটি লাগে হেঙ্গা আমাৰ ফুটিলে মাখনে গাছ কি জানে না আজি 2টা বজা বা এতিয়া 8টা বাজে গেলি লক্ষ্য হয় না নকো ই জানবো ইমান কান ই মলত আছিল না কিবা এটা হয় মই 3টা বাজে ঘৰ পাইছো ইচ্ছা গাছ লিপু 3টা বাজে আইছিল মাৰিম লিপু খনে নহয় হয় ইচ্ছা আমি গাড়ী মানে আমি আজি উৰুসুত যাম না গাছ সবে গাড়ী তাইছে হা আগু পুকা হৈ আমি নব তো গাছ গাড়ীত বহি বিলে এটা যা আছো আৰু আমাৰ উপৰ লাগিছে কুত্তা ধৰি কুত্তা তো মাল কৰি যা আছো তো গাছ এটা বাসন্দিক তেলচল খুই আমি যে যাই আছো তো গাছ আমি আইবালো বৰ্তমান তো কিন্তু আমি এখন লিপুলত যাম ইয়াত থাকব বাৰু তো গাড়ী যাম সৰ ভাই মান গাড়ী আছে তো গাছ বৰ্তমান যা আছো এটা 10টা বাজছে আমি এতিয়া যোৱা দৰিম তো বৰ্তমান যা আছো এতিয়া 10টা বাজছে আমি এতিয়া যোৱা দৰিম কাৰণ ভাড়া চাড়া শেষ কৰিলো এতিয়া বিন্দাস ঘূৰিব পাৰিম তো ভিডিঅ'টো চাই থাক তো ডাইৰেক্ট মাজত লগ পাম তো গাছ এবাৰ লাইন চাকে লাইন বাপৰে ইমান গাড়ী তো ও প্ৰথমতে বোলে দলং পায় 2টা বজাত বোলে দলং পায় গাড়ী লাইন লাগছিল তো এতিয়া চাক এবাৰ লাইন একদম তো আমি এটা গাড়ীখন পাৰ্কিং কৰি যাব লাগিব খোজকাঢ়ি তো গাইছ ফাইনেলি পাই গ'ল মাজাৰ বাপরে ভর্তি তো আমি যাব লাগে মানুষ সব চাই লো পার্কিং তো কইলো প্রথম কি ঠান্ডা পার্কিং কইলো তো গাইস তুমি চলো বাজার আছে এইখিনি কাৰণে উদযাপন সমিতি দল
গাইজ বাবাৰ দান পাত্ৰত মই কিবা এটা দিলোঁ, ভাল ডাঙৰকৈ কিবা এটা দিলোঁ, মানে বহুত দিনৰ আগতে আশা কৰি ৰাখিছিলোঁ। তো ইয়াতেও মই কিবা যিমান পাৰোঁ দি যা আছোঁ। কিবা দিলোঁ তো চবকে অলপ অলপ কিবা দিলোঁ আৰু তাতে মানে তাতে দান পাত্ৰতো কিবা দিলোঁ আৰু চবকে অলপ অলপ কিবা দিলোঁ, যিমান যি পালোঁ দিলোঁ। আৰু তেতিয়া আমি কিবা খাব লাগে তো তাতে পাণ তামোলৰে গোটা দোকান, তো আমি কিনিব লাগে, কিনি সেই চাগে কাপোৰৰ দোকান তো আমি এতিয়া কিবা এটা পাইছোঁ উঠা কৈছিলোঁ উঠা তো চাওঁ আমি উঠিব পাৰোঁ উঠিব পাৰিম নেকি চাওঁ আমি উঠিব পাৰিম উঠিব পাৰিলি ভয় লাগে দেখোন নাই ক'ত পৰি মৰিব লাগে দাদা কৈছিলোঁ এতিয়া আমি উঠি চিংবো নেকি উঠিব পৰা নাচবো আমি বোলে উঠিব নোৱাৰো চালা এতিয়া পইচা নাথাকে উঠিব পাৰোঁ, এতিয়া পইচা আছে উঠিব নোৱাৰোঁ কি উঠিছে আমি পাৰোঁ একে সময় না চলি দেখোন কেই কেজি আছে উঠিব পাৰোঁ কিন্তু এইটো ভাল না উঠিব নাযায় বইচ গোলা খাবি নেকি হয় নাখাই বোলে মিঠাই খাব ইচ্ছা নাই চিনেমাটো চলালে আপোনালোকে ভিডিঅ'টো চাই লওক। তো লগ পাইছোঁ তো এতিয়া আমি অলপ বস্তু কিনিবে তো মানে দি ল'ম চলটো এতিয়া আমি বস্তু কিনিম তাৰপিছত চাই ল'ম কৰি চইচ কৰিছোঁ কোনটো লাগে দে আপেলো এইটো চাৰ এইটো কেনে বগা লাগে মোক এইটো গাইছ এইটো পচন্দ খাইছে কিমান এইটো তো গাইছ এটা আছে এইটো নালাগে চশমাটো ভাল লাগছে এই চশমা এটাও পচন্দ হোৱা নাই ই পলালে তো গাইছ বেলেগ চাৰ পেণ্ট তো গাইছ এটা চিনেমাটো চদাৰি আপোনালোকে চাওক Guys, ibu kelas susur. ডাঙৰ মাছ লৈ মাছ নাখাওঁ পইচা দিম না ভাই সৰু মাছ আমাৰ ঘৰত কেমন আছে খালো এই দি থৈ দিছোঁ এতিয়া ভালকৈ পাগলা কৰিব মানে তো গাড়ী চাই যে দি থৈ দিছোঁ কি কাম আছে চাই লওঁ এতিয়া যাবা আছো তো কালি ৰাতিপুৱা লগ পাম বাই বাই पाई लो कैसा लग रहा है वीडियो अच्छा लगा तो लाइक एंड सब्सक्राइब करना ओ गाइस আমি ৰাতি মানে বহুত দেৰি হৈ গৈছে দুটা বাজি জানা নাই দুটা কেনেকৈ বাচ্চা কৈছিলোঁ তাৰপাছতে আমি ওলছিলোঁ দিনৰ দুপৰীয়া দুটাতে ওলছিলোঁ ওলবা দিছে সি তাৰপিছত নিম বুলি কৈছোঁ তাৰপিছত ভাড়া মাৰি আছে তো আমাক লাষ্টত মোক ফোন কৰিলে তোক লাষ্টত নিম চেঙা চলিকেইটা আমি একেলগে মোক সি বোলে ধৰে তো একেলগে ৰাতি আমি 8টাত যাম তো গোটেইকেইটা মানে মানুহ নি লৈছিলোঁ নি পেলাই আমাক লাষ্টত লৈ গৈছে লৈ পেলাই সি ক'লা মোৰ একলা আহাতে ভাল নালাগিব তো যাওঁ তো এহেঁতক খেতে দিলে এহেঁতে পুৰা চাহ মই চাহ পালে এৰ লগত থাকাতে তো মই একে চাহ পোৱা নাই
এই ভয় পাই দূৰত ধৰি এইফালে যাওঁতে বোলে ভয় লাগে তো লো থাকাতে মই চাবাই নাপালোঁ তো আমি যাই চব ভাড়া মাৰা হবে পিছত আপোনাৰ চাইছে ভিডিঅ'টো তো আমি যাই 12টা বজাত দৌৰত আছোঁ তো আপোনাৰ ইমান ক্লিক কৰি থাকিব নোৱাৰিলোঁ মানে কেমেৰামেন নাই ভিতৰত মোবাইল নিব নোৱাৰোঁ বেগো নিব মই বেগটো চাইডত থৈ গৈছোঁ তো ইমান এটা দেখাব নোৱাৰিলোঁ যে যিমান পাৰোঁ দিলোঁ আৰু সপোন এটা আছিল মানে কিবা এটা মানে নাম আছিলোঁ সেইটো দিলোঁ আৰু তো কৈ নাথাকোঁ কি দিলোঁ আৰু খাৱাটো খাইছোঁ দেই বাপৰে ইমান খাইছোঁ ৰাতিপুৱা গেছোঁ ক'ৰবাত দিবে ওলাবা মানে কেমেৰামেন নাই কিমান ধৰবি খাৱা হেৰি কৰবি সেইদিনা লাষ্টত জাষ্ট পাইছোঁ আৰু লাজো লাগে কিবা এটা তো যিমান পাৰোঁ দেখালোঁ তো নেক্সট অহা বছৰ পূৰা ফালি দিম তো অহা বছৰ গ'লে 1K কৰি দিয়ক আৰু মই ফালি দিম বিট দেখা কৈছোঁ 1K যি হৈ যায় অহা বছৰৰ আগত ফালি দিম কি বুলি ভাবতা হে কিয় বুলি ভাবতা হে 1K নহ'লে চৰিয়াই দিম 1K নহ'লে তো পাই লওক আজকা ভিডিঅ' ইतना আজকা ভিডিঅ' পছন্দ आया तो लाइक